সমষ্টি নিৰ্ধাৰণলৈ এটা কথা ক'ব বিচাৰোঁ, যিখন খচৰা ওলাইছিল সেই খচৰা মতে কোচ ৰাজবংশীসকলৰ যি অধ্যুষিত অঞ্চল মানে সমষ্টিবিলাকত আমি অলপ আঁসোৱা দেখা পাইছোঁ। সেই মৰ্মে আমি আক্ৰাছৰ গোটেইকেইটা গ্ৰুপ আমি একত্ৰিত হৈ গোটেইখিনি আমি চালি জাৰি চাই আমি এখন প্ৰতিবেদন তৈয়াৰ কৰা হৈছে আৰু এখন মেমৰেণ্ডাম আমি ৰেডি কৰি অলৰেডি আমি নিৰ্বাচনী আয়োগক আমি এইখিনি জনোৱা হৈছে, অসম চৰকাৰক জনোৱা হৈছে আৰু 19 তাৰিখ 20 তাৰিখে যিটো হিয়াৰিং আছে এই হিয়াৰিঙত আমি উপস্থিত থাকিম। কিন্তু সিহঁতৰ যিখিনি মানে অজৰ আপত্তি থাকিলে যিখিনি আমাক জনাব কৈছিল প্ৰত্যেকটো দল সংগঠন বা প্ৰত্যেকৰে অধিকাৰ আছে, যদি সেইটো জনোৱাৰ ক্ষেত্ৰত কিন্তু নামত যদি জনোৱা হয় তেতিয়াহ'লে কিন্তু পৰৱৰ্তী কাৰ্যসূচী আমি কিন্তু যদি কোচ ৰাজবংশী অধ্যুষিত অঞ্চল বা সমষ্টিসমূহত কোচ ৰাজবংশীসকলৰ যদি ভূমিকা যদি নাথাকে তেতিয়াহ'লে কিন্তু আমি অসমত বৃহৎ আন্দোলন কৰাৰ কাৰ্যসূচী আমি হাতত ল'ব লাগিব আৰু সেইটো কাৰণতে আমি ৰেডি। তো যাৰ কাৰণতে আমি হিয়াৰিঙত উপস্থিত থাকি আমি চাওঁ সিহঁতৰ কথা মতে কাম কৰে নে নাই। কিন্তু আমি দেখিবলৈ পাইছোঁ যিখন খচৰা আছিল সেই খচৰা অনুযায়ী কোচ ৰাজবংশীসকলৰ মোটামুটি ইমান বেয়া হোৱা নাই। অলপ ইফাল সিফাল কৰিলে কোচ ৰাজবংশীৰ সমষ্টিকেইটা আমাৰ ভাল এটা থাকিব।